একদম মই সঁচা একদম মন্ত্ৰৰ পৰা খুলি কওঁ এটা কথা মই ক'তো ক'বলৈ পোৱা নাই এই মানে ৰাঘৱৰ ক্ষেত্ৰতে মই কওঁ যে এই চিনেমা মানে যিটো শিল্প আৰু যিটো ৰাজনৈতিকৰণ যিটো কৰাৰ কথা কৈছে যিটো ৰাজনৈতিকৰণত যিটো শব্দ আমি কৈছোঁ আচলতে সেইটো একেবাৰে সম্পূৰ্ণ মূৰ্খামি যিসকলে কৰিছে সম্পূৰ্ণ মূৰ্খামি কৰিছে মূৰ্খ বুলি মই আখ্যা দিছোঁ এইটো কাৰণে যে এখন চিনেমা এটা সম্পূৰ্ণ এটা বেলেগ বস্তু সাংস্কৃতিক বিভাগটো সম্পূৰ্ণ ধৰণৰ এটা বেলেগ তাত ৰাজনৈতিকৰণ কৰিবলৈ কোনো প্ৰয়োজন নাই আজি যতীন দাক লৈ যতীনে যিখিনি অৱদান দিছে সেই অৱদানখিনি মানুহখিনি কিয় পাহৰি গৈছে যিকেইজনে উল্টা কৰি আছে যিকেইজনে বেয়াকৈ কৈ আছে তেখেতসকলে কিয় পাহৰি গৈছে যে তেখেতৰ যিটো এটা অৱদান আছে সেই অৱদানখিনি পাহৰিব নালাগে প্ৰথম কথা আৰু এই আৱেগটো লৈ পেলাই সেই আজি 4 বছৰ আগৰ এটা ইছ্যু লৈ পেলাই এতিয়া এইটো কৰি থকাটো এটা যুক্তিসংগত কথা একেবাৰে নহয় মোৰ মতে আৰু চিনেমাখন চিনেমা হৈ থাকিব লাগিব বহুত হৈ গৈছে বহুত কিবা কিবি আছে আৰু প্ৰত্যেকৰ নিজৰ কথা নিজে কেনেকৈ চলিব আজি কোনোবা এজন শিল্পী দুৰৱস্থাৰ সময়ত যিকেইজনে বেয়াকৈ কৈ আছে যিকেইজনে বেয়াকৈ কৈছে মই তেখেতক বিপদত পৰিছে তেওঁলোকৰ একো মন্তব্যৰ কাৰণে আজি এখন চিনেমা বিপদত পৰিছে এখন চিনেমা ক্ষতি হ'বলৈ গৈছে সেই ক্ষতিটো তেওঁলোকে মানে এনজয় কৰিছে সেইটো সঁচাকৈ অসমীয়াৰ কাৰণে বৰ লজ্জাকৰ কথা আৰু মই এইটোৱে ভাবিম যে সেই মানুহখিনিক চিনি থৈ দিব লাগে যে সাংস্কৃতিক দ্ৰোহী যদি কিবা এটা আখ্যা যদি কেতিয়াবা দিবলগীয়া হয় কাৰোবাক সেই মানুহখিনিৰ নামটো প্ৰথমে আহিব লিষ্টত সংস্কৃতি তেওঁলোক মানে দ্ৰোহী যিটো জাতিদ্ৰোহী বুলি কয় জাতিদ্ৰোহী নিচিনাকৈ এটা সংস্কৃতি আচলতে